নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি পুৱাই ওলাইছোঁ অগ্নিনাভ মন্দিৰ নাজিৰাত আছে সকলোৱে চাগে শুনিছে এই নামটো আৰু আমি আহি থাকোঁতে এয়া বৰষুণ আৰু কোৱা হয় ক'বালৈ যাত্ৰা কৰিলে বোলে বৰষুণ দিলে শুভ বুলি ভাবিয়ে আমি মন্দিৰলৈ আহি আছোঁ এয়া অগ্নিনাভ মন্দিৰ ভাগিৰ কথা বহুতে শুনিছে চাগে তাত যি মনোকামনা লৈ যোৱা হয় বোলে সেই মনোকামনা পূৰ্ণ হয় বুলি কয় সেয়ে আমিও মনোকামনা লৈ আহিছোঁ মন্দিৰ ভাগি 9:30 বজাৰ পৰা 3:30 বজালৈকে খোলা থাকে আৰু বুধবাৰ আৰু শনিবাৰে মন্দিৰ বন্ধ থাকে আমি প্ৰায় 9 বজাতে আমি পালোহি এয়া ৰাস্তাৰ কাষতে এতিয়া আমি সোমাই আহিছোঁ মন্দিৰলৈ দেখিছে ইয়াত বহুতো মানুহ গোট খাইছে এইখিনিতে চাকি দিয়াৰ ব্যৱস্থা কৰিছে আমি ইয়াতে চাকি বন্তি জ্বলাই লওঁ চাকি বন্তি জ্বলোৱাৰ পাছতে যদি কোনোবাই শৰাই আগবঢ়াওঁ বুলি ভাবে তেতিয়া সেই আগলৈ গৈ নাম লিখাব লাগে নাম লিখাই আহি ইয়াতে শৰাই বস্তুখিনি দিব পাৰে তাৰপিছত যেতিয়া পূজা শেষ হ'ব তাৰপিছত নাম মাতিব আৰু তেনেকৈ প্ৰসাদ বিতৰণ কৰা হয় এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাবলৈ ৰৈ আছোঁ আমি 4জন আহিছিলোঁ এয়া মন্দিৰৰ ভিতৰৰ ভাগ মই অকণমানহে তুলিব পাৰিলোঁ যিহেতু বহুতো মানুহ আহিছে দেখিছে লাহে লাহে বহুত মানুহে ভিৰ কৰিছে আগলৈ গৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ এইখিনিতো আপোনালোকে বেলপাত দিব পাৰে বেলপাত ফুল দিব পাৰে এইফালে ভৰি ধুবলৈ ঠাই আছে এই যিটো লাইন দেখিছে এয়া সেই গাখীৰ দিবলৈ আচলতে লাইন পাতি থকা হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া মন্দিৰৰ ভিতৰত শিখা মজিন্দাৰ বেজবৰুৱা বাইদেউ আপোনালোকে হয়তো অগ্নিনাভ মন্দিৰৰ যিটো পেজ আছে ফেচবুক পেজ তাত হয়তো তেওঁক দেখি থাকে সেয়া বাইদেউ আহিছে আমি বাইদেউক লগ পালোঁ ভাল লাগিল লগ পাই এতিয়ালৈকে মন্দিৰৰ যিভাগ পূজা সেয়া সম্পন্ন হোৱা নাই হ'বহে আমি অলপ সোনকালে আহি পালোঁ আৰু এই যে পাইপডাল দেখিছে এই পাইপেৰে গাখীৰ গৈ সেই শিৱলিংগত পৰিছেগৈ ইয়াতে এটি পাত্ৰ দিয়া আছে সেই পাত্ৰতে গাখীৰ ঢালিব পাৰিব সেই পাত্ৰত এয়া দেখিছে গাখীৰ ঢালি আছে গাখীৰ ঢালি দিলে গৈ পেলাই শিৱলিংগত পৰেগৈ এয়া বহুতো মানুহে আহি এতিয়া ভিৰ কৰিছে যিহেতু এতিয়া মূল যিভাগ পূজা সেয়া সম্পন্ন হ'ব সেয়া বাইদেউ যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত এয়া পিছফালে এডোখৰ ঠাই আছে বৰ ধুনীয়া ইয়াত ফুল আৰু 2 এবিধ পাচলি খেতি লগাই থোৱা দেখিছোঁ মই বৰ ধুনীয়া ইয়াতে গৰুও পোহে এয়া চাকি বন্তি জ্বলোৱা মানুহ আহিয়ে আছে অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ কেমেৰাৰ বেকত থকা মানুহজন আচলতে ভুৱন দেউতা মোৰ বৰজনা হৈছে আৰু এয়াহে আমি মই মোৰ মানুহজন আৰু ভুৱন দেউতাৰ বৌ মানে মোৰ বাইদেউ হৈছে আৰু আমি ইয়াত এতিয়া এটা নতুন বস্তু দেখিলোঁ আমি ৰামবেল বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন বহুত ডাঙৰ হয় গছজোপা অলপ বেলেগ বেলগছতকৈ অলপ বেলেগ হয় তাকে আমি ফটো আৰু ভিডিঅ' তুলিছোঁ ইয়াতে বৰ ধুনীয়া দেখিলোঁ ধুনীয়া ছাঁও কৰি আছে গছজোপাই কিবা বিশেষ কাৰণত মন্দিৰৰ পূজাৰীজন অহা অলপ পলম হৈছে সেইকাৰণে আমি মন্দিৰৰ পূজা ভাগ দেখুৱাব নোৱাৰিলোঁ যিহেতু আমাৰ আৰু এফালে যাবলগীয়া আছিলে সেয়ে আমি সোনকালে মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু তাত তোলা কেইখনমান ফটো আপোনালোকক লৈ আগবঢ়াই দিছোঁ সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মৰম দিব আশীৰ্বাদ দিব আৰু আশা কৰোঁ যাতে অগ্নিনাভ মন্দিৰৰ আমাৰ যি মনোকামনা লৈ গৈছিলোঁ সেয়া পূৰণ হওক আৰু আকৌ যাতে আমি অগ্নিনাভ মন্দিৰলৈ যাবলৈ সুবিধা পাওঁ শিৱ বাবাই সকলোৰে মংগল কৰক তাৰেই কামনা কৰি আজিৰ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ